হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ' লৈ। মানে আজি ভিডিঅ'টো অলপমান বেলেগ হ'ব। বেলেগ মানে আপোনালোকে হয়তো থাম্বনেইল চাই গমেই পাইছে কি বেলেগ হয়। মানে হয়, মই এখন গাড়ী কিনিব যাই আছোঁ। একচুৱেলি মই নহয়, আমাৰ ঘৰৰ পৰাই ল'ম গাড়ীখন। কি গাড়ী ল'ম, ক'ত ল'ম, সেইগিলা আপোনালোক চব দেখিম অলপমান দেৰিকৈ। মানে কি ডাইৰেক্ট ডিলাৰত লগ পাইছোঁ। জাষ্ট ভিডিঅ'টো আৰম্ভ কৰিলোৱে, ডাইৰেক্ট ডিলাৰত লগ পাইছোঁ। চব ডিটেইলছ আপোনালোক দি দিম। তো বাই বাই, ডাইৰেক্ট ডিলাৰত লগ পাম। তো ফাইনেলি আমি তাতে ডিলাৰ আহিছিলোঁ। তে দিয়ক, এতিয়া আনবক্সিংটো আমি কৰি দিওঁ। এতিয়া কি গাড়ী আছে আপোনালোকে চাওকচোন। চাওক, এখানে গাড়ী, এখন হ'ল টাটা এল্ট্ৰছ। এতিয়া দেউতাক গামছা চামছা বঢ়িয়াকৈ পিন্ধালাক। এতিয়া আৰু কিবা এটা গিফ্টো দিলাক। তো আমি এতিয়া কেকটো কাটোঁ আৰু এতিয়া কেক চেক কাটি ঘৰত গাড়ীখন লৈ যাওঁ আৰু মনটো কিবা বহুত ভাল লাগি আছে। মানে কি কৰিম কি নকৰিম এনেকুৱা লাগি আছে। মানে সপোন এটা পূৰণ হ'ল না। তো গাইছ, এতিয়া কেক চেক খোৱাৰ পিছত ঘৰত বঢ়িয়াকৈ গাড়ীখন দেখাম। এতে ভালকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ মানে কাম চাম কৰোঁতে দেৰি গ'ল না। তো কেক চেক এতিয়া খোৱালোঁ। তো ডাইৰেক্ট ঘৰত গাড়ীখন বঢ়িয়াকৈ দেখাম আৰু জাষ্ট তাৰে আগতে এটা ভিডিঅ' দেখি লওঁ আৰু গাড়ীখনৰ। তো এখানে আৰু গাড়ী দিয়ক আৰু মোৰ টাটা এল্ট্ৰছ। ভাল বা লাগছি নালাগে না আপোনালোকৰ? মোৰ কিন্তু ভাল লাগছি দিয়ক, সঁচাই কৈছোঁ, মোৰ ভাল লাগছি আৰু গাড়ীখন। আপোনালোকৰ ভাল লাগছি নালাগে না কমেণ্টত জনাব। তো গাইজ, ফাইনেলি গাড়ীৰ ভিতৰত ব্লগ কৰি আছোঁ আজি। মানে কি যোৱাকালি গাড়ীখন কিনিব গৈছিলোঁ, গাড়ীখন হ'লো যোৱাকালি, মানে তাই বহুত দেৰি হৈ গ'ল। দুই এটা চৌধে তাতে কৰিছিলোঁ। বাকী এতিয়া আজি নেক্সট দিনা আৰু মই ভিডিঅ'টো কমপ্লিট কৰোঁ। মানে গাড়ীখন আপোনালোক ভালকৈ দেখা নাই না, আজি বঢ়িয়াকৈ দেখি লওঁ। মোৰ আছে হিৰক। বাকী হিৰক কেনে লাগিল গাড়ীখনত? গাড়ীখনো যে ভাল লাগছি, গাড়ীখন বঢ়িয়া আৰু একদম বঢ়িয়া না? মজা। বঢ়িয়া মানে আৰু পাৰি আৰু ন? পাৰি। ভাল লাগছে নে তোৰ? মোৰ মনটো বিৰাট ভাল লাগিছে গাইজ, সঁচাই কৈছোঁ। সপোন এটা পূৰণ হ'ল। মোৰ এটা প্ৰশ্ন আছে তোক। তই কি জান না, তইতো গাড়ীখন ঘৰত খোজাৰ লগে লগে লৈ দিয়া নাই? নাই, মোটামুটি ধৰ 1 মাহ লাগিল আৰু। তই কি কৰিছে গাড়ীখন ল'ব লাগে কতো? গাড়ীখন ল'ব লাগে গাইজ, মই এটা কাম কৰিছোঁ। মই ভাত খোৱা নাই 5 দিন, ভাত খোৱা নাই। 5 দিন ভাত নাখা কৰি আছা তই? ঘৰতে ভাত খোৱা নাই, হোটেলত যে খাওঁ না, বাহিৰত খাওঁ গাইজ। আৰু কান্দছোঁ দিয়ক। কেইদিনত কান্দছা? 2 দিন কান্দছোঁ। তাৰপিছত দেউতাৰে মানিলা? মানছি। মায়েৰেও কিজানি অলপ কিবা কৈছি? মায়ে বিশেষ কোৱা নাই, গাড়ীখন দিছি আৰু লাগে দিছোঁ, ঘৰ এখন লাগে। গাইজ, গাড়ীখন আপোনালোকে চাই লওক। তাৰ আগতে এটা কথা কওঁ, মানে গাড়ীখন বহুত ধূলা হৈ আছে। মানে আমাৰ ৰাস্তাটো বহুত ধূলা না, সেইটো কাৰণে উলিয়াই নিলোঁ। এতিয়া বহুত ধূলা পৰি আছে। এতিয়া আপোনালোকে চিনেমেটিক শ্বট চাই লওক গাড়ীখনত। তো গাইজ, এতিয়া শ্বটটো চালাক। এতিয়া গাড়ীখন কেনে লাগিছে ক'ব কমেণ্টত। ভাল লাগিলে ক'ব, বেয়া লাগিলে ক'ব। তাৰমানে কি হৈছিল, গাড়ীটো মই বহুত দিন আগতে বুকিং কৰিছিলোঁ। এখন নহয়, একচুৱেলি বেলেগ এখন গাড়ী বুকিং কৰিছিলোঁ। কিন্তু মোৰ আচলতে ল'ব ইচ্ছা আছিল এখানেই। তো ফাইনেলি এখানেই পাই গ'লোঁ। এতিয়া মনটো খুচ আৰু বহুত খুচ। পইচাটো কিমান লৈছে কওঁ? পইচা এতিয়া এখনৰ দাম হৈছে 8,29,000। 8,29,000 কিবা অলপ কমছি বাৰু, ডিছকাউণ্ট 10,000 টকা অফাৰ আছে। বাকী অফাৰ কিবা এচেছৰিজ লগাই দিছে এইগিলা। তাৰপিছত মই ফাইনেন্সত লৈছোঁ, ডাইৰেক্ট কেছতটো ল'ব নোৱাৰোৱে। ফাইনেন্সত লৈছোঁ, মোটামুটি ফাইনেন্সত ল'লে এতিয়া মোটামুটি প্ৰায় 10 লাখে যাব আৰু। ৰক যিহেতু এতিয়া মলত তই আছা, তই কচোন গাড়ীখন কেনেকুৱা লাগছে? গাড়ীখন ধন সঁচাই ভাল লাগছে দে। একদম সঁচা কথা কওঁ। সঁচা কৈছে, একদম ভাল লাগছে। তাৰমানে পুৰা কমফৰ্ট এটা আছে কিবা বহি কিনে। আৰু ডাঙৰ না গাড়ীখন দেখিলা, বঢ়িয়াকৈ কমফৰ্টটো পাইছোঁ। আচ্ছা, তে বাকী পাৰ্টি দিম দে নাকি? পাৰ্টি মানে কালি যিহেতু আমি শ্বুটিং কৰিবি, কালি শ্বুটিং কৰিলে খানাটো দে হ'ব দে না? পাৰ্টি দিম যা, পাৰ্টি দিবই লাগিব নক। বাকী একবাৰ ভিতৰখিনি দেখি দিওঁ, আপোনালোকৰ ভিতৰখিনি দেখি দিওঁ একবাৰ। দেখি দিয়ক, তই দেখি দি। ৰ'ব, আপোনালোকৰ ভিতৰটো দেখাৰ আগতে মই এটা কথা কৈ লওঁ। মই টাটা গাড়ীখন কিয় ল'লোঁ? টাটা গাড়ী লোৱাৰ এটা কাৰণ আছে। ফাৰ্ষ্ট কাৰণ ধৰ ছেফটি, আৰু 5 ষ্টাৰ ৰেটিং এখন গাড়ী। ছেফটিটো মেইন না, আজিকালি ছেফটিটো মেইন, ছেফটিটো চাবই লাগিব আমি। তাৰপিছত ছেকেণ্ড কথা হৈছে কি, আমাৰ কোম্পানীটো হ'ল ইণ্ডিয়াৰ, মানে ৰতন টাটা ছাৰটো আমাৰ ইণ্ডিয়াৰে না, সেইটো কাৰণে অলপমান আৰু টাটাৰ গাড়ীখন ভালো লাগে। বাকী আৰু ফিচাৰ্ছ গেলেও ভাল লাগছে মোৰ, সেইকাৰণে ল'লোঁ আৰু। বাকী ফিচাৰ্ছখিনি দেখি দি ৰক। মই চাবি পাত দেখি দিলোঁ। 2 পাত চাবি আছে, এই পাত এক পাত, এই পাত এক পাত। মানে এই পাতত আপোনাৰ লক চক গোটা আহি যায়। লুকাই থৈ দিব পাৰি, এনেকৈ লুকি থব পাৰি। ঠিক গ'ল, এনেকৈ দিলোঁ, লুকি গ'ল। এইটো ভাল লাগছে আৰু মোৰ। বাকী আজিকালি থাকেই দিয়কচোন, তথাপি বহুত ভাল লাগছে আৰু মোৰ প্ৰথম না। তাৰপিছত বাকী পাৱাৰ উইণ্ডো, চাৰিওখন পাৱাৰ উইণ্ডো। বাকী মিৰৰখন এডজাষ্ট কৰিব পাৰি। দেখি দিয়ক এইটোতো এই চাবি পাত দিব লাগিব। চাবি পাত দি মই যিটো দেখি আছোঁ, বাকী আৰু কৈ লওঁ।
বাকী এখন ডিছপ্লে এখন অন ভাল কৰি লাগছে মোৰ এখন হেৰি এই মিউজিক চিষ্টেমৰ এখন হাৰমানৰ চাই লওক মানে বম চাউণ্ড আৰু বম চাউণ্ড মানে কি আৰু বেলেগকে চাউণ্ড চিষ্টেম ল'ব নালাগে আৰু এই টাটাৰ কাৰণে এই এটা প্লাছ পইণ্ট মজা আৰু চাউণ্ড বাকী ডিছপ্লে দেখি দিছোঁ দেখি দিওঁ অন কৰি দি যায় অন কৰি দিছোঁ মই আইছি কেনে ভাল লাগছে গাড়ীখন ভাল লাগছে, লুক এটা আইছি ডিসপ্লে খানে আৰু বাকী মোৰ হেৰি বেছি মানে নলেজ নাই কৈ কিমান কি কৰিব লাগে বাকী এইবিলাক মিটাৰ চিটাৰ দেখি দি আৰু এটা গাইছে এটা ভাল লাগছে মোৰ এইটো দেখছি না কোনটো তেলৰ না এইটো এই মই মোক দেখিছোঁ ন এইটো গাইছ এই 316 মানে কি ইমান তেল আছে ইমান তেলেদি আমি 316 কিলোমিটাৰ যাব পাৰিম আৰু এইটো এটা ভাল লাগছে আৰু গেছ চাৰ উঠি থাকে কিমান গেৰত চলাই আছোঁ বাকী আৰু এইগিলা মিটাৰ চিটাৰ আছে আৰু এইগিলা বাকী ইয়াতে আৰু কল ফাংচন আছে ভলিউম বটন আছে তাৰপিছত এচি আছে এইগিলা হিটাৰ আছে এচি আছে আৰু হেৰি আছে ইয়াতে ইয়াৰ বেগ দুটা আছে এবাগে আছে এটা এবাগে আছে এটা দুটা বাকী এইগিলা চিট টিট সেই কৰিব পাৰি কিন্তু পিছততো নৰি পিছততো ডাইৰেক্ট ফিক্স বাকী স্পেচ আছে গাড়ীখনত বাকী গাড়ীখনত বঢ়িয়াকৈ স্পেচ আছে সিটো এক্সেস কৰিব পাৰি হয় চিটটো আগৰ পিছা কৰিব পাৰি এইটো আগৰ পিছা কৰিব পাৰি তলত দেখি হালদি দিব পাৰি নেকি তলত দেখিব পাৰি আগৰ পিছা কৰিব পাৰি এখানি বা চব গাড়ী থাকে দেচোন বাকী গাইছ এখানি আৰু ভিতৰখিনি বাকী স্পেচ আছে দিয়ক বঢ়িয়াকৈ স্পেচ আছে এই আৰু এটা গাড়ীখন কাৰণ কি চাই আছা তই গাড়ীখনে চাইছোঁ ৰ হ'ব নাই কিমান চা হা কিমান চা যাব ইচ্ছা নাই যদি আৰু পাই যাব ইচ্ছা নাই যে এটা কাম কৰ কি গাড়ীখন নোৱাৰ কিমান দেখাবি ৰাইজক অকণ গাঁওখন দেখি দি গাঁওখন দেখি দি মানে মন্দিৰটো দেখা আগতে মন্দিৰটো দেখাওঁ গাইছ ইটো মন্দিৰত আমাৰ কি হৈছে জানা সভা এবাৰ সভাত কোনে আছে ধন বিপিন চাওদাং আছে গায়ক আৰু তাৰ কোনোবা আছিল নামটো পাহৰি গ'লোঁ মই নেক্সট ভ্লগত কৈ দিম আৰু দেখি দে মন্দিৰটো ভাল মন্দিৰটো ভালকৈ দেখি দি ধৰ এতিয়া আমাৰ মন্দিৰ গাঁৱৰ মন্দিৰ পুৰধাৰ মন্দিৰ বহুত ভাল লাগে আহি ইয়াতে সৰুতে ইয়াতে কত লুকা হকু খেললো হয় না আমি আৰু এটা গাইছ আৰু এটা ভাল 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 মানে কথা কওঁ আমি এখন LP স্কুল এখন সেইখনত পঢ়িছিলোঁ দেখি জুম কৰি দেখি আমি মানে গোটাই কেইটা পঢ়িছো না চব দুইটা পঢ়িছে এখন LP স্কুলত এই মানে এইবাৰ জবাৰ বতাহ বৰষুণ এই ঘৰটো ভাঙি গৈছে নেক্সট সেইবাবে বানাইছে চাই লওক ভালকৈ পৰিৱেশটো ভাল লাগে ৰে ভাল লাগে এইটো মন্দিৰ সেইটো LP স্কুল এতিয়া আহি কেনে কি ব্লগটো শেষ কৰি যা আছে নেকি আছে গাইছ আমাৰ গাড়ীখনো দেখালোঁ আমাৰ গাঁওখনো দেখালোঁ আৰু বাকী দেখাব লগা বস্তু নাই ইয়াতে আৰু এটা কথা কওঁ গাঁৱত থাকি মজাই বেলেগ কিন্তু সৰুৰ পৰা এতিয়া ডাঙৰ হ'লোঁ কিবা এটা ভাল লাগে আৰু গাঁৱত থাকি টাউনত থাকি ভাল লাগে কিন্তু গাঁৱত থাকি ভাল লাগে দিয়ক বাকী আৰু কি ক'ম আৰু ক'ব লগা একো নাই আজি কাৰণে ব্লগটো ইয়াতে শেষ কৰিম আৰু না কি ৰক না কিবা এটা কবি আৰু গাঁওখন আৰু গাড়ীখন কেনে পালে কৈ দিব সেইটো ক'ব ৰক কিন্তু গাঁওখনো কেনে পালে ক'ব গাড়ীখনো কেনে পালে ক'ব এইটো কমেণ্ট এটা দিব আৰু বাকী তো বাই বাই আৰু লগ পাম